গুড মৰ্ণিং। আজি উঠা দেৰি হ'ল আচলতে। আজি ৰিতৰ স্কুলো নাই, দেওবাৰ, চব ভাবিলেও লাহেকৈ উঠোঁ আৰু 9টামান বাজিলে। এতিয়া মই বনাই আছোঁ পিঠা এটা। পিঠাটো হৈছেগৈ আৰু এতিয়া খাম। মিষ্টাৰ কি কৰিছা? কি কৰিছা? নহয় বেলেগ এটা বনাইছোঁ। নাম নাজানো পিঠা। এতিয়া একেবাৰে আপোনালোকক সন্ধিয়াহে লগ পাইছোঁ। আমাৰ এহেঁত দুটাই কি কৰিছে তাকো অকণমান দেখাই দিলোঁ। কি কৰিছা তোমালোকে? মোবাইল চোৱাটো ভাল নে বেয়া কাম? ভাল কাম? ভাল কাম ক? তেনেতে আমাৰ ঘৰলৈ আহিলে আলহী। আলহীক মই এয়া চাহ দিছোঁ আৰু আলহীয়ে চাহ খাই খাই চাই আছে খেল। আমাৰ আলহীৰ কাৰণে বনি আছে হাঁহ মাংস। কি কৰি দিলে আংগুলে সেইটো? আয়ৰন মেন বোলে। মোৰ পাগল আজি হামলা কৰি থৈছে গোটেই। আমাৰ খানা ৰেডি হৈ গ'ল। আচলতে মই খাই থাকোঁতে মনত পৰিলে যে ভিডিঅ' লোৱাই নহ'ল। আকৌ ভিডিঅ'টো লৈছোঁ। এইফালে মিষ্টাই দেখাইছিলে নহৰু। মই মাংসত আচলতে নহৰু গোটাকৈ দি বহুতে ভাল পাওঁ, খায়ো ভাল লাগে। ঠিক আছে তেতিয়াহ'লে আমি খাই বৈ লওঁ, আকৌ লগ পাই আছোঁ মানে এওঁলোক যাবলৈ ওলালেই এতিয়া। বাই বাই। বেটা বাই কৈ দিয়া। মিষ্টাৰ কি কৰিছা? ৱাও, ভাল কাম এটা কৰিছা দেই। এইটো ডিউটি মোৰ থাকে সদায়, আজি এওঁ কৰিছে। চব্জি কাটিছা? আচলতে ৰাতিপুৱা আমাৰ বহুত লৰালৰি হয়। ইয়াৰ স্কুল থাকে, এইফালে ডিউটি থাকে। চ' আজিনে আমি পাচলিবিলাক কাটি থওঁ আচলতে। এতিয়া এওঁ কাটি আছে, মোৰ ভাল কাম এটা কৰি আছে। কেঁচাই নাখাই নহয় যান। চব্জি খালে বডি বনে। কোনে কৈছে? কেঁচাই নাখাবা যান। হাই ফ্ৰেণ্ডসকল, গুড মৰ্ণিং। আজি পিছদিনা হয় আৰু এতিয়া ৰিতৰ স্কুল আছে, মিষ্টাৰৰ ডিউটি আছে। চ' সেইবাবে মই খানা ৰেডি কৰোঁ, আপোনালোককো সকলো দেখাই আছোঁ। আচলতে মোৰ কালি কাপোৰ ধোৱা অকণমান দেৰি হ'ল, মানে 2টামান বাজিলে। তেতিয়ালৈ আমাৰ ইয়াত ৰ'দটো নপৰে। পিছবেলা টাইমটো মানে আগবেলা টাইমটো ধুনীয়াকৈ পৰে, ঠাণ্ডা দিন আহিছে যে। চ' আৰু এতিয়া নুশুকালে মই সেইবাবে ইস্ত্ৰি কৰি আছোঁ। জনকে পঠালোঁ। এতিয়া মোৰ বহুত কাম আছে। বিচনা দেখিছে ন, ইমান কাপোৰ পেলাই থৈছে। সিহঁতি এইবোৰ ঠিক কৰিব লাগিব, ঘৰ দুৱাৰ সাৰিব লাগিব, মুচিব লাগিব আৰু আকৌ আনিবলৈতো লাগিবগৈ, আকৌ যাবই লাগিব তাক আনিবলৈ। ঠিক আছে তেতিয়াহ'লে বঢ়িয়াকৈ চাহ একাপ খাই লওঁ বহি। তাৰপিছত সকলো কাম কৰি আছোঁ। আকৌ ওলাই মেলি তাক আনিবলৈ যাব লাগিব, কাৰণ 2 ঘণ্টাহে তাই স্কুল। ভালকৈ বহি যোৱা, পৰি যাবা। চাবি টেবুল লৈ লৈছোঁ, লেপটপ লৈ লৈছোঁ।
হাই ফ্ৰেণ্ডসকল, বহুত দেৰি মই আকৌ লগ পাইছোঁ। এতিয়া ওচৰৰে লগৰ এজনী আহিছিলে, আমি চাহ একাপ বনাওঁ, দুইজনীয়ে খাওঁ, কিন্তু এইকেইটা উৎপাতত মানে আমি বহিবলৈও শান্তি পোৱা নাই। দেখিছেনে ইমান মন লগা ছোৱালীজনীয়ে কৈছে মোক ছাবস্ক্ৰাইব কৰিবলৈ, কৈ দিব দেই আপোনালোকে। অঁ তুমিও কৈছা। এতিয়া যোৰহাট যাওঁতে মায়ে আচলতে বৰা চাউলৰ পিঠাটো খুন্দি থৈ দিছিলে, মোক দি পঠিয়াইছিলে আৰু তাৰে পিঠা বনাইছিলোঁ আৰু দুইজনীয়ে চাহৰ লগত খালোঁ। ভয় নপৰা। কি কৰিছা? আমাৰ ঘৰলৈ যে আহিছিলে ইমান দেৰি খেলিলা, আমনি নালাগিলে? অঁ হ'ব, কাইলৈ খেলিবা দিয়া হা। এইটো খাই লোৱা হা। গৰম হৈছে, ঠাণ্ডা হ'লে খাবা। ক'ত খাবা? টেবুলত নে হেৰি বিচনাত? বিচনাত খাবা, খোৱা। বহি লোৱা। এই চানাটো কোনে আনিলে জান? কোনে আনিলা? খোৱা। গৰম হৈছে, মই ঠাণ্ডা কৰি দিম। ঠাণ্ডা কৰি দিম। অ'কে, ইধৰ আও মেৰে পাছ আ যাও। পানী খাই আহিছা? মোৰ জানটো ভেৰি গুড। অঁ খোৱা, যেনেকৈ খোৱা। চামুচে নোখোৱা নি? চামুচে খোৱা। অঁ মাহী শিকাইছিলে, কেনেকৈ শিকাইছিলে মাহীয়ে? মোকো শিকাই দিয়াচোন। অঁ অঁ অ' মাহীয়ে ধুনীয়া শিকাইছিলে দেই, ময়ো শিকিব লাগিব দেই। তুমি কি চাইছা? কি চাইছা? অ' ছোটা ভীম চাইছা? অ'কে, তুমি এয়া ফিনিছ কৰি লোৱা, তাৰপৰা আমি খোজকাঢ়িবলৈ যাম ৰাস্তাত। এতিয়া 6টামান বাজিলে আৰু ইয়াৰ ভৰি চৰি ধুৱাই এতিয়া পঢ়াবলৈ বহাইছোঁ। ঠিক আছে, তেতিয়াহ'লে ইয়াক মই পঢ়াই মেলি ল'ম আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু দীঘলীয়া নকৰোঁ। আন এটা ভিডিঅ'তে আকৌ লগ পাই আছোঁ কাইলৈ। বেলেগ এটা ভিডিঅ'তে লগ পাই আছোঁ আকৌ কাইলৈ। বাই কৈ দিয়া।